মৰ্নিং সকলোকে। আজি মাঘ বিহু। আজি মাঘ বিহু আমি ৰাতিপুৱা 3 বজাৰ পৰা উঠিলোঁ। উঠি অলপ আটা বাঢ়িলোঁ। এইটো উৎপল। তো আমি ইফালে জুই গৈ আছোঁ। তাৰপিছত এতিয়া আমি আজি আমাৰ মানে প্ৰগ্ৰেম আছে। আমাৰ শৰ্মাদা বাগেট দি আছে এইফালে শৰ্মাদা। এইটো শৰ্মাদা আছে, আমাৰ পক্ষত আছে। তাৰপিছত আমি আজি এইফালে আমাৰ ডেক'ৰেশ্যন কৰিছিলোঁ কালি মানে আমাৰ আগৰ পৰা চলি আছিল। বাকী ইফালে হিমাংশু আছে, বেৰাৰ সেইটো বাৰে। গতিকে আমি আজিৰ দিনত সৰু ল'ৰা ছোৱালীবিলাকৰ খেল ধেমালি হ'ব আৰু লগতে ৰাতি বিহু টাইপ অলপ ফাংচন টাইপ হ'ব আৰু। গতিকে মই ভাবিলোঁ ব্লগটো বনাওঁ আৰু আপোনালোকক দেখাওঁ কেনেকুৱা কৰোঁ আমি এইবাৰ অলপ ডাঙৰ কৰিম বুলি ভাবিছোঁ, যিহেতু বনাই আছোঁ আৰু মই ব্লগটো। তো আপোনালোকে চাই থাকক। কাম চলি আছে এইফালে লাইটিঙৰ কাম। বৰ্ডত টেষ্ট কৰি চানি ভাঙা হৈ গ'ল। আমি ৰাস্তাত মানে তার এডাল আছে, সেইটো কাৰণে দিগদাৰ হৈছে। তাঁৰডাল আমি দাঙি থৈ দিব পাৰিলে ভাল হয়, কাৰণ গাড়ী চাড়ী আহি থাকোঁতে এতিয়া খুন্দা লাগি যাব, পৰি যাব। এতিয়া গা পা ধুই আহিলোঁ। কেনেকুৱা লাগিছে হ'ব। আমি আহিলোঁ এতিয়া গা পা ধুই, চববিলাক অহা নাই। আমি কেইটা আহিলোঁ, এতিয়া বাকীবিলাক গৈছে গা ধুব আৰু বক্স ওলাই আছে আৰু আহি আছে গাইজ। ধামাকা হ'ব যি গাইজ। এতিয়া আপোনালোকক ফাইনেল দেখাম। আমি আহি পালোঁ য'ত মেজি জ্বলাই, মেজিৰ ইয়াত আহি পালোঁ। ইয়াত এই চাওক, মেজি জ্বলোৱা নাই, কিন্তু ছাইডত মানে জুইটো জ্বলাই আছে, যাৰ পৰা মানে মেজি জ্বলাব। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো, বাকীখিনি শেষলৈকে গম পাই যাব আপোনালোকে। যদি ভাল লাগে লাইক কৰিব। জুই লাগিল। চাব পাৰে। তো ভেলা ঘৰ মানে আমাৰ মেজি আছিল, মেজিটো পূৰা হৈ গ'ল আৰু এতিয়া প্ৰসাদ বিতৰণ কৰিব। মই দেখাই আছোঁ বাকীখিনি কেনেকুৱাকৈ হয়। বাকী শৰ্মাদা আহিছে আমাৰ টেষ্টাৰ ইয়াতে কি হ'ল, আমি আহিলোঁ তাৰ পৰা আহি ইয়াতে আমাৰ যিটো অনুষ্ঠানৰ কথা কৈছোঁ, খেল ধেমালি অনুষ্ঠান, এইবোৰ খেল ষ্টাৰ্ট হ'ব আৰু আমি নাম ভৰ্তি কৰি আছোঁ। আৰু ইয়াত বহুত হাল্লা হৈ আছিল, সেইকাৰণে মই ভইচ অভাৰ কৰিবলগীয়া হ'ল গাইজ। চাই থাকক। বিহু চলি আছে। আমি ইয়াত স্মৃতি পৰীক্ষা অলপ ব্লগটোত মানে ভইচ অভাৰ কৰিব লাগিব গাইজ, কাৰণ বহুত হাল্লা হৈ আছে না। ইফালে উজ্জ্বল দা আছে, উজ্জ্বল দা আৰু মই আছোঁ ইয়াত এইখিনি চম্ভালি। বাকী বাহিৰৰ ফালে বহুত হাল্লা হৈছে গাইজ। ঘৰত আহিলোঁ এবাৰ। মোৰ বন্ধু আহিল মানে এইটো বিকাশ বেতেনীয়া আৰু এইটো ভলা বিহু গাঁও মাতিছোঁ গাইজ। আপোনালোকে চাই থাকক ব্লগটো। আপোনালোকে চাই থাকক ব্লগটো গাইজ। তো লগ পাইছোঁ। এতিয়া খোৱা লোৱা চলি আছে। এইটো ভলা খাই দিয়া।
কেনেকুৱা ধামাকা হৈছে ইয়াত মানে আমাৰ ভেকশ্যন প্ৰতিযোগিতা পতা গ'ল আৰু এনেকুৱা ভাল হৈছে না আমাৰ গাঁৱৰে মানে অল পাৰ্টিচিপেণ্টছ তো গোটেইবিলাকৰে ভাল হৈছে বাকী তাৰ টপিকগিলা এনেকুৱা চালিয়া দিছে গাইজ মজা লাগিছে আপোনালোকে চাই থাকক ভিডিঅ'টো গাইজ শেষলৈ এনেকুৱা মজা লাগিব আজি আৰু ৰাতিটো প্ৰগ্ৰেম আছেই গাইজ তো গাইজ চাওক গোটেই ভিডিঅ'টো শেষলৈ ধন্যবাদ তো গাইজ ইয়াত গান বাজি আছিল মই একদম শুনাব নোৱাৰিম গান শুনালে আপোনাৰ একদম চালিয়া গম পালে হয় কেনেকুৱা এটা ভাইব হৈছে ইয়াত কেনেকুৱা জেহেৰ হৈছে আপোনাৰ বাছ মানে মই গান শুনাব নোৱাৰিম কপিৰাইট লাগি যাব গাইজ তো আপোনালোকে চাই থাকক কেনেকৈ মজা লাগিব তো গাইজ এয়া ভেকশ্যন আপোনালোকক মেইন ক্লিপখিনি দেখাইছোঁ বাকী এইখিনি আপোনালোকে চাই লওক আমি ঘূৰাই আছোঁ এতিয়া এয়া আমাৰ কমিটিৰ দৃশ্যসকল এয়া এটা ব্লগ দি মই হ'ল এতিয়া ঘৰতে আহিছোঁ এইফালে খানা আয়োজন চলি আছে এইফালে আছে আৰু মাছ আছে আপোনালোক দেখাই মাছ মছলা চিকেন মিট আছে আৰু এতিয়া আমি মই অলপ পিছত যাম আহি কিনে খাব লাগিব এইবিলাক যিহেতু আজি বিহুতে যে খাই ঘৰত গতিকে মছলা তোমাৰ ভৱেশ আহিল হঠাৎ এয়া আমাৰ ঘৰত মইতো গুৱাহাটীত থাকো মুম্বাইত থাকো কলকাতাত থাকো ক'ত থাকো মই নিজৰ কিন্তু বিহু নমাই কিন্তু ঘৰত আহো কিন্তু ঘৰত আহি ঘৰত কিন্তু মই 1 মিনিটৰ কাৰণে নাহোঁতে কিন্তু 3-4 দিনৰ কাৰণে আহো আৰু ভালকৈ চলাইছিলোঁ এতিয়া অলপ হ'ল বেয়া যাব নাই বাৰু গাইজ প্ৰগ্ৰেম শেষ এতিয়া একদম মাত ভাঙি গৈছে বাকী আপোনালোকক গোটেই ভিডিঅ' কালি পাই যাব এইফালে চাব পাৰে বক্স লৈ যাইছে বাকী ইফালে আমি কাম কৰি আছোঁ মানুহ আছে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো তো গাইজ এতিয়ালৈ টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম টাটা বাই বাই